আমি যে বাহিৰত থাকোঁ, বাহিৰত কেনেকৈ থাকোঁ, কি কৰি থাকোঁ, কেনেকৈ থাকোঁ, আপোনালোক আজি মই চব ডিটেইলছ দেখুৱাই আছোঁ। যিসকলে বাহিৰত মানে কাম কৰিবলৈ বা কিবা বিশেষ কামত আহিব খোজে, যিকোনো আমাৰ নিচিনা ফেক্টৰীত যদি এনেকৈ কোম্পানীত কাম কৰিব আহিব খোজে, তো সেইসকল যুৱকে বা যুৱক যুৱতীয়ে চাব, যিসকল নতুনকৈ আহে সেইসকল ভালকৈ চাব কেনেকৈ থাকিব লাগে, কি কি কৰিব লাগে। একচুৱেলি ঘৰত থাকোঁতেতো আমি মা দেউতাই চব কিছু কৰি দিয়ে, মা দেউতাই খানা বনাই দিয়ে, কাপোৰ ধুই দিয়ে, চবেই কৰি দিয়ে, কিন্তু বাহিৰত আহিলেতো নিজে নিজে চব বস্তু কৰিব লাগিব। তো সেই বস্তুখিনি আমি এনেকৈ যেনেকৈ কৰি আছোঁ, তেনেকৈ আপোনালোক যদি কাম কৰিব আহে আপোনালোককো কৰিব লাগিব। তো মই আজি কি কি কৰিব লাগে চব কিছু গাইজ টোপনিতে আছোঁ, টোপনিৰ পৰা উঠিলোঁ। টোপনিৰ পৰা উঠিলোঁ গাইজ। জাপ কৰি থওঁ, ব্ৰাছ কৰি আছোঁ গাইজ। মোক লৈ আহিলোঁ এখন মানে ভিডিঅ'টো চাই থাকক। এইবাৰ আমি কাপোৰ ধুম, নিৰ্মা দি আছোঁ চব। হৈ গ'ল। কাম কৰিলে নিজে নিজে কাপোৰ ধুব লাগিব। এই কাপোৰ ধুই আছোঁ গাই, চাওক কাপোৰ ধোৱা, খানা বনোৱা কিমান কষ্ট গাই, চাওক ইয়া কাপোৰ ধুই আছোঁ গাইছ। ধুই আছে, কোনোবাই গাও ধুই আছে, আৰু মই আহিছোঁ কাপোৰ ধুবলৈ। তো চাই থাকক। কাপোৰটো ধোৱা হ'ল, ইয়াত দিলোঁ, ইয়াত তাৰত চাওক আপোনালোকে, এয়া বাল্টিংটো খালী হ'ল। গাইছ, মই যোনটো ৰুমত থাকোঁ, তো সেই ৰুমটা মই অলপ দেখাই দিছোঁ। কুকাৰত ভাত বনাই দিলোঁ, গেছ জ্বলাই দিছোঁ আৰু ভাত বহাই দিছোঁ, চাই থাকক। এইবাৰ চব্জিটো বহাই আছে চাওক। আকৌ এয়া আমাৰ চুইচ বৰ্ড, হোম থিয়েটাৰ, এয়া হোম থিয়েটাৰ, বিচনা, এয়া বিচনা এখন, এইখন বিচনা, এইখন মই শুওঁ। তাৰপিছত এয়া আমাৰ গেছৰ চোলা আৰু এয়া চিলিণ্ডাৰ। তাৰপিছত এয়া আমাৰ চাউলৰ মানে আমি চাউল ৰখা কিমান আছে দেখুৱাই দিওঁ আপোনাক। এয়া বেছি চাউল নাই, বজাৰ কৰিবলৈ গৈছে আজি। তাৰপিছত এয়া আমাৰ চব্জি ৰখা, ইয়াত বাকী একো নাই। কচু আছে আৰু কেইটামান আলু আছে, সেইখিনিয়ে বজাৰ কৰিবলৈ গৈছে। তো আহি পাব আৰু আপোনাক দেখুৱাই আছোঁ। যদি বাহিৰত আহে ন, কেতিয়াবা সুদা ভাত খাব লাগিব, এই মোৰ নিচিনাকৈ। চেষ্টা কৰি দিলোঁ, এনেকৈ খাব লাগিব। কি কৰিবি, কাম কৰিব আহিলেকে এনেকৈ খাব লাগিব। কেতিয়াবা সদায় নহয়, কেতিয়াবা খাবই লাগিব। সেইখিনি আপোনালোকে সহ্য কৰিব পাৰিব লাগিব গাইজ। থালিটো ধুই ভাত খোৱাৰ পিছতো থালিটো অকলে ধুব লাগিব ভাই। এতিয়া থালি চাওক, ধুই আহিলোঁ, তো মুখ মুছোঁ। সেয়ে আৰু এনেকৈ গোটেই কাম কৰিব লাগে নিজকে। ভাত খোৱা, কাপোৰ ধোৱা, ৰুমত থকা, ৰুমটো চাফা কৰা, তাৰপিছত নিজৰ যত্ন লোৱা, গাও ধোৱা, আনকি আৰু ডিউটি যোৱা, ৰাতিপুৱা ভাত বনাই ডিউটি যা, আৰু সন্ধিয়া আহক আৰু ভাত বনাওঁ, সেয়াই আৰু কাম। সেইখিনিয়ে। আপোনালোকে যদি ভিডিঅ'টো ভাল পায়, লাইক, শ্বেয়াৰ, কমেণ্ট, আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টা বাটনটো টেপেককৈ দবাই দিব। তো মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে ফাৰ্ষ্টত পাব। আজিলৈ এৰিছোঁ, লগ পাম নেক্সট ভিডিঅ'ত। টাটা, বাই বাই চিলড্ৰেন।